হেল্ল' গাইজ, আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি সকলোবোৰ ওলাইছোঁ বজাৰলৈ বুলি। আমাৰ ওচৰতে থকা দক্ষিণিঙীয়া বজাৰ আৰু তাকে কৈ আছোঁ ব'লক বাকীখিনি কি হয় কি কৰোঁ সকলোবোৰ দেখাই যাম। আৰু আজি ঢেৰ বজাৰ কৰিবলগীয়া আছে, কি কিনো তাকো দেখাম ব'লক। আৰু এইজনী মই য'ত বহিছোঁ ইমানেই দুখৰ কথা যে দুৱাৰ এখনো নাই, পৰি যাওঁ বুলি যিমানহে ভয়। তথাপিও উপায়টো নাই, তেনেদৰে বহি পৰিৱেশৰ সৌন্দৰ্য চাই এনজয় কৰি গৈ থাকিলোঁ। দেখিছেনে? বাৰু ব'লকচোন বাকীখিনি ভিডিঅ'টো চাই আপোনালোকে এনজয় কৰক। আৰু আমি যোনখন বজাৰলৈ গৈ আছোঁ প্ৰায় আগৰ পৰাই সেই বজাৰখনত সকলোবোৰ বস্তু বেচা কিনা হৈছিল। এই বজাৰখনত প্ৰায় মই ভালকৈ নাজানিম, কিন্তু এইখন আগৰ পৰাই বজাৰ ইয়াত আছে আৰু প্ৰায় কিছুমানৰ চবৰে চিনাকিয়ে হয়, কিছুমানে চিনি নাপাব পাৰে কিন্তু প্ৰায় চিনাকি হয়। আৰু এইফালে মায়ে লৈ ল'লে মুড়ি আৰু চিৰা, কাৰণ আমাৰ আগত আহি আছে ভাগৱত, আৰু এই ভাগৱতত প্ৰায় বহুখিনি বস্তুৰে প্ৰয়োজন আৰু আধাকৈ প্ৰায় অনা হ'ল। তথাপিও যিখিনি বজাৰ কৰিবলগীয়া আছে সেই বজাৰখিনি আজি এই বজাৰৰ পৰাই কৰিবলৈ আহিছে। আৰু এইফালে লৈ ল'লে গামলাত প্ৰায় কিছুমান বস্তু সকামত থ'বলৈ লাগিব, ভাগৱত চলি থকা সময়ত বস্তু প্ৰায় থ'বলৈ লাগিব, সেইবাবে এনেকুৱা গামলা এটা লৈ ল'লে। আৰু গামলাৰ লগত প্ৰায়খিনি বস্তু আৰু ল'বলগীয়া আছে, এই দোকানখনৰ পৰাই ল'ব। আৰু এইফালে লৈ ল'লে গামলা, তাৰপিছত প্লেট, তাৰপিছত চচপেন আৰু এটা বাল্টিং। আৰু এনেদৰে লৈ কমাই ববু আৰু মায়ে দাম দৰ কৰি মেলি বস্তুখিনি লৈ আনিলে। আৰু এইফালে চাওকচোন, বজাৰখনত প্ৰায় সকলোবোৰ বস্তুৱে পোৱা যায়, কাপোৰৰ পৰা আদি কৰি সকলোবোৰ বস্তু। আৰু এইফালে দেখিছেনে মাংস বজাৰ। আৰু এইফালে কাৰণ আমি আৰু দুদিনৰ পাছত প্ৰায় এসপ্তাহমানে মাংস বা তেলজাতীয় বস্তু খাব নোৱাৰিম, প্ৰায় বইল হ'ব। সেইবাবে আজিয়ে সকলোবোৰে খাই আজৰি হ'ম বুলি ভাবিছে। চ' সেইকাৰণে মায়ে লৈ ল'লে গাহৰি মাংস, আৰু মই গাহৰি মাংস নাখাওঁ, চ' মোৰ কাৰণে পাছত মাংস লৈ ল'ব। আৰু বাকীখিনি বজাৰ কৰিবলৈ এইফালে ভিতৰলৈ সোমাই আহিছোঁ। আনকালে মাহঁতে মুখৰ পৰাই লয়, কিন্তু প্ৰায় আজিতো ভাগৱতৰ কাৰণেও ল'ব, সেইবাবে অলপ আগলৈ গুচি আহিলে, প্ৰায় বেছি বেলেগ বস্তু পাওঁ বুলি। চ' সেইকাৰণে এইফালে ভাগৱতৰ কাৰণেও লৈ লৈছে আৰু লগতে ঘৰৰ বাবেও বজাৰ, আৰু ঘৰতো লাগিব প্ৰায়খিনি বস্তু, সেইবাবে ঘৰৰ কাৰণেও বস্তু লৈ ল'লে। আৰু মোৰ ইমানেই দুৰ্ভাগ্য, আহিলোঁ মই বজাৰখনত চাবলৈ, কিন্তু মোক দিলে মোনা ভাৰ ল'বলৈ। ইয়াত শুকান মাছো বিকা হয়। এইফালে চাওক, মোনা ভাৰ দিয়াৰ উপৰিও এইবাৰ দিলে মোনা ৰখীয়া কৰিবলৈ। কি যে দিন আহিছে নহয়, মোক মোনা ভাৰ দি পলালেই নেকি ঠিক নাই দেই, কি যে হ'ব লোৱা নাই দেই কাষতে থকা দোকানখনত। আৰু এনেদৰে ৰখি বৰ হৈ গ'লোঁ। আৰু লগত দাদা আহিলে, দাদা অহা দেখি দাদাক ক'লোঁ যে অকণমান দেৰি ৰখি দে, মই অকণ ফুৰি আহোঁ। চ' সেইকাৰণে এই ভিতৰত যে কাষত দোকানখন আছিলে বুলি কৈছিলোঁ, সেই দোকানখনত মাহেঁতি বজাৰ কৰি আছিলে। আৰু সেইখন হ'লচেল দোকান, সেইখনৰ পৰা প্ৰায়েই বজাৰ কৰে। আৰু দেখিছেনে, সন্ধিয়া হৈ গ'ল, আমি বজাৰ কৰোঁতে ইমানেই বজাৰ আছিলে, মানে কৰোঁতে সন্ধিয়া হৈ গ'ল। আৰু সন্ধিয়া এনেদৰেই, আৰু এইফালে লাহেকৈ অলপ দেৰিৰ পাছত বজাৰ সামৰিবই হ'ব। তথাপিতো অলপ দেৰি মানুহবোৰ সন্ধিয়া সময়লৈকে থাকে। আৰু এয়া দেখিছেনে, মোৰ ফূৰ্তি খাব মন গৈ আছিল, আৰু এইফালে আহি গ'লোঁ দোকান এখনত ফূৰ্তি, কিন্তু মই বিচৰা ফূৰ্তিটো নাপালোঁ। সেইবাবে আকৌ এখন এক্সট্ৰা দোকানত বিচাৰি গ'লোঁ, কিন্তু নাপালোঁ। দুৰ্ভাগ্যত এইটোকে লৈ আনিলোঁ। এইটো খাই বেয়া নালাগে, ভালেই লাগে। লগত পাপাই দিলে জাল চেনা, আৰু জাল চেনা লৈ মোৰ এক্সট্ৰাকৈ মাংস অলপ কিনি আৰু ঘৰলৈ বুলি এয়া বহি আছোঁ। কিন্তু মানুহ আহি পোৱাহি নাই, মানে দাদা আহি পোৱাহি নাই। আৰু দাদা আহি পালেহি আমি ঘৰলৈ যাম। আৰু এয়া আমি ঘৰলৈ ৰাওনা হ'লোঁ। মানে আমাৰ প্ৰায় সকলোৰে বজাৰ আছিলে, সেইবাবে বহুত দেৰি হৈ গ'ল। আৰু
আৰু সকলোবোৰে বজাৰ কৰি হৈ গ'ল। বজাৰ কৰি হোৱাৰ বাবে আমি ঘৰলৈ বুলি ৰাওনা কৰিলোঁ আৰু এনেদৰে গৈ আছোঁ। আৰু অহা মঙলবাৰে অৰ্থাৎ 12 তাৰিখৰ পৰা 19 তাৰিখলৈকে আমাৰ ভাগৱত পাঠ হ'ব আৰু সেই ভাগৱততো আমাৰ কেনেকুৱা কি হয় সকলোবোৰ দেখাম। আপোনালোকে চাই কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। আৰু আমাৰ প্ৰথমবাৰ নামঘৰত ভাগৱত পাঠ কৰিব। আৰু এয়া দেখিছেনে আমাৰ সকলোবোৰ মানে চাকি দিয়া খুঁটা পুতি হৈ গ'ল, কাৰণ তাত চাকি দিব লাগিব। আৰু আমাৰ গাঁওখন ডাঙৰ হয় আৰু ইমানেই ভাল লাগিব ৰাস্তাৰ কাষত সকলোৰে ঘৰে ঘৰে চাকি বন্তি জ্বলোৱা বহুতেই ভাল লাগিব আৰু সেইখিনি আপোনালোকক দেখাম। আৰু সেইদৰে আমি আহি পাই গ'লোহি ঘৰ আহি পাই গ'লি। আৰু এইফালে দেখিছেনে মোনা বস্তু কিমান যে আছে আৰু সেই বস্তুখিনি নমাবলৈ পাপাহঁতি আহিছে। এইফালে দেখিছেনে পোৱালি আহিলে একদম মাকক কি আনিছে বুলি সুধিছে। আৰু এইফালে পোৱালি কাৰণে চেণ্ডেল আৰু মায়ে কিনি দিছিলে, তাৰপিছত খুৰীক দি দিলে। আৰু এইফালে বস্তুখিনি আৰু দাদাই মই এনেদৰে ধৰি ভিতৰলৈ আনিলোঁ। আৰু লাষ্টত এনেদৰে কফি বনাই ফ্ৰেছ হৈ কফি এনেকৈ খালোঁ। খাই আকৌ নিজৰ কামত লাগো বুলি বহিবলৈ ল'লোঁ। নিজৰ কাম মানে চাদৰ 2খন দহি গাঁঠিবলৈ আছে, 2খন নহয় 4খন গুঠিবলৈ আছে। প্ৰায় এখন কমপ্লিট কৰিলোঁ আৰু এখন ষ্টাৰ্ট কৰিছোঁহে। আৰু এইখন কমপ্লিট কৰাখন এইখন মোৰ এখন আৰু মাৰ এখন। মোৰখন হৈ গ'ল আৰু মাৰখন ষ্টাৰ্ট কৰিছোঁহে। মায়ে ভয় মোৰ কৰিব নোৱাৰিম বুলি। আৰু এনেদৰে কফি কাপ বনাই পিনি নিজে খালোঁ অকলে মানে কি আজি গাখীৰ কম আছিলে, সেইবাবে অকলে নিজৰ বাবেই বনালোঁ, পাপাই ক'লে। আৰু এয়াই আছিল ভিডিঅ'টো। আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই বাই।